Himanto Sissodia, go back! Himanto Sissodia, go back! Rahul Gandhi Jindabad! 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 Rahul Gandhi Jindabad! Jindabad! All kiss me, bhalo na. Long live! Long live! Long live! Long live! Long live! Long live! Youth Congress, long live! Long live! Long live! Youth Congress, long live! Long live! Long live! Rahul Gandhi Jindabad! 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 Congress Jindabad! 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 Congress Jindabad! 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 Go back! Go back! Go back! Go back! Go back! Down, down! Down, down! Down, down! Down, down! Down, down! Go back! Go back! Go back! Go back! Himanto Sissodia, go back! Go back! Go back! BJP हटाओ! BJP हटाओ! আৰু কথাটো আপোনালোকৰ পৰা লুকাই থকা নাই গোটেই অল ওভাৰ ইণ্ডিয়া আৰু অসমতে এইটো এতিয়া বিখ্যাত হৈ আছে যে বিজেপি অহাৰ পিছত আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছন আৰ্টিকেল যেটো 19 এইটো নাইকিয়া হৈছে এইটো সকলো অল ওভাৰ ইণ্ডিয়া আমি দেখি পাইছোঁ বিজেপি অহাৰ পিছত সকলো মানুহে যি ধৰণৰ যি ফ্ৰীডম অফ এক্সপ্ৰেছন আৰ্টিকেল 19 আমাক অধিকাৰ দিছে এইটো সম্পূৰ্ণ নাইকিয়া কৰিছে আপুনি যি ধৰণৰ কথাই কওক আপুনি জনসাধাৰণ কথা ৰাইজৰ কথা আৰু যিটো আমাৰ ছ'চিয়েল যিটো চিটুৱেশ্যনৰ কথাই কওক বিজেপি সব সদায় যে দমন কৰিব এইটো খুজি আছে এতিয়া আমাৰ যিটো ৰিচেণ্টলি জাৰ্নেলিষ্টক যিটো এৰেষ্ট কৰিছে সেইটো আসাম কোঅপাৰেটিভছ বেংকৰ যিটো সেইটো ডাইৰেক্ট ক'ব গ'লে ডাইৰেক্টৰটো আমাৰ হিমন্ত বিশ্ব শৰ্মাই আছে আৰু আমাৰ যিটো একজন MLA এইটো তাত চেয়াৰমেন হিচাপে আছে কিন্তু এই কথাটো কেলেংকাৰী আছে কাৰণে একেলগে এইটো যিটো আজি এখেতক এৰেষ্ট কৰিছে এখেতে ৰাইট আছে হি হেজ দ্য ৰাইট টু এক্সপ্ৰেছ এণ্ড ব্ৰিং ইট টু দ্য পাব্লিক ৰিগাৰ্ডিং হোৱাট ইজ হেপেনিং সেইটো কৰাৰ পিছত এতিয়া এৰেষ্ট কৰিবলৈ কিয় প্ৰয়োজন আছে জনসাধাৰণক গভৰ্ণমেণ্টে সদায় জনসাধাৰণক যোনে ৰাইজে কোনোবা পাব্লিক লিডাৰহে কওক চিভিল অৰ্গেনাইজেশ্যনে হওক ছ'চিয়েল অৰ্গেনাইজেশ্যনে হওক যিকোনো অৰ্গেনাইজেশ্যন যিকোনো ইণ্ডিভিজুৱেলে এইটো আমাক অধিকাৰ দিছে যে গভৰ্ণমেণ্টে কি কাম কৰি আছে ৰাইজক জনোৱাটো চবৰ ডেম'ক্ৰেটিক কাণ্ট্ৰিক সেইটো ফ্ৰীডম দিব লাগে কিন্তু বিজেপি অহাৰ পিছত সেইবিলাক নাই সেইটো কাৰণে আজি আমি সেই হিমন্ত বিশ্ব শৰ্মাৰ ইফিজি জ্বলাইছোঁ we are in protesting against this action of the government because of their Hitlergiri সেইটো আজি আমি যিটো আজি ইফিজি জ্বলোৱাৰ কাৰণে